নলবাৰী ধেমামালিনী कैमरे बने Hello everyone, welcome back to my YouTube channel Songram 14. মই আজি উপস্থিত আছো নলবাৰী ৰাস মহোৎসৱত। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নলবাৰী ৰাস মহোৎসৱ। এয়া অলপ আগে আমাৰ আজি হেমামালিনী বাইদেউ আহি উপস্থিত হৈছে। এয়া মোৰ সতে চাই যাওক আজি নলবাৰী ৰাস মহোৎসৱ। এয়া নলবাৰী ৰাস মহোৎসৱৰ প্ৰধান গেট। এয়া 89তম নলবাৰী ৰাস মহোৎসৱ। নলবাৰীলৈ স্বাগতম। ঊনানব্বৈতম নলবাৰী ৰাস মহোৎসৱ। জিলা পৰিবহণ বিভাগ লগতে নমস্কাৰ। বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা তথা যান বাহন চালনৰ সৈতে জড়িত যিকোনো ধৰণৰ কিনো চাম ৰাসত ৰাধা যায় নাই কাষত, তথাপিতো মন মেলি আহিছো নলবাৰীৰ ৰাসত। এয়া নলবাৰী ৰাসৰ মীনা বজাৰ আমি গৈ আছো। মানুহ নলবাৰী ৰাসত এয়া গৈ আছো মানুহ মীনা বজাৰ। এই মীনা বজাৰৰ ভিতৰলৈ গৈ আছো। প্ৰথমে আহি আপোনালোকে মীনা বজাৰ পাব। গণেশ মন্দিৰৰ পৰা সোমাই আহি প্ৰথমে উপস্থিত হ'ব লাগিব আমি। প্ৰথমে পাব আপোনালোকে মীনা বজাৰ। এয়া নলবাৰী ৰাস। মীনা বজাৰ নলবাৰী ৰাস। टिकट बना के टिकट यहाँ से पर्ची यहाँ से ले लेके पर्ची बनाने के टिकट आगे दिख जाएगी। सेकंड से सेकंड प्रकार मारुति सरकार देखता है, देखने की दबाता है। टिकट पाएंगे एक जग का 80 रुपया लगता है, वाली 80 रुपीज। चलाओ आगे बढ़ेंगे आप लोग। टिकट मिल रहा है, टिकट ले लेंगे। चलेंगे मारुति कार और साथ में मोटरसाइकिल एक साथ। जमीन से 25 फरवरी लग रही दीवार में चला गया के टिकट बांटेंगे बुकिंग मास्टर। पर्ची बांटो लाइट से ना पर्ची बारी बारी से घूमने का चक्कर में घूमता है ना।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী। নলবাৰী ৰাসৰ থিয়েটাৰৰ ফিল্ড এইফালে আছে থিয়েটাৰসমূহ। আপোনালোকৰ লগত অনা মূল্যৱান সামগ্ৰীসমূহ আপোনালোকে এহেজাৰ বছৰ আগতে ভাৰতবৰ্ষত বুধাই মুনিয়ে উদ্ভাৱন কৰি থৈ গৈছিল। নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ এগৰাকী বৰেণ্য ৰাসায়নবিদ। লেখাৰ শাস্ত্ৰৰ ওপৰত লিখা তেওঁৰ কেইবাখনো গ্ৰন্থৰ ভিতৰত এখন বিখ্যাত গ্ৰন্থ আছিল ৰসৰ ৰত্নাকৰ। তেওঁৰ আন গ্ৰন্থসমূহ হ'ল কক্ষপটতন্ত্ৰ, আৰ্য মঞ্জৰী, যুগসাৰ আৰু যুগাষ্টক। চৰক জীৱবিজ্ঞান আৰু জীৱন বিজ্ঞান এই দুয়ো ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়োৱা প্ৰাচীন ভাৰতৰ বিজ্ঞানীগৰাকী আছিল চৰক। চৰক সংহিতাৰ ৰচক চৰকে ভাৰতীয় চিকিৎসা শাস্ত্ৰ আয়ুৰ্বেদক উজলাই থৈ গৈছিল। সুশ্ৰুত পৃথিৱীৰ প্ৰথমগৰাকী শল্য চিকিৎসক আছিল সুশ্ৰুত। আধুনিক চিকিৎসা বিজ্ঞানৰ বহুতো কৰ্মকাণ্ড সুশ্ৰুত প্ৰায় ৩,০০০ বছৰ আগতে সূচনা কৰি গৈছিল। সুশ্ৰুত সংহিতাত আনকি আধুনিক প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰাটো সম্ভৱ তাৰো বৰ্ণনা আছে। এয়া সুশ্ৰুতৰ দ্বাৰা বৰ্ণিত শল্য চিকিৎসাৰ উপকৰণ তথা সা সঁজুলিৰ ছবি। সায়নাচাৰ্য ভাৰতভূমিৰ প্ৰাচীন বিজ্ঞানীসকলৰ মাজত এগৰাকী আছিল সায়নাচাৰ্য। পোহৰৰ গতিবেগৰ ওপৰত সায়নাচাৰ্যই যি সূত্ৰৰ বিশ্লেষণ কৰিছিল সেই সূত্ৰৰ মতে প্ৰাপ্ত ফলাফল আজিৰ আধুনিক নলবাৰী ৰাস মহোৎসৱ। মই উপস্থিত আছো নলবাৰী ৰাস মহোৎসৱত। হেমামালিনী বাইদেউ আহি উপস্থিত হ'ব। মঞ্চ সাজু কৰি ৰখা হৈছে। হেমামালিনী বাইদেউক আদৰিবৰ কাৰণে সাজু নলবাৰী ৰাস মহোৎসৱ। বাচ্চাকেইটা থাকি নলবাৰী ৰাস মহোৎসৱ। মাজত থাকে জলজীৱন পাতি খাই চাওমিন আগতো
গ্ৰন্থমেলা নলবাৰী ৰাসৰ গ্ৰন্থমেলা নলবাৰী ৰাসৰ গ্ৰন্থমেলাৰ বাকৰিত নলবাৰীৰ মূল হৰি মন্দিৰ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নলবাৰী হৰি মন্দিৰ জীৱন্ত ৰাস এয়াই নলবাৰী হৰি মন্দিৰৰ বাকৰিৰ ৰাস মহোৎসৱ।